মহাপুৰুষৰ দিশনি চৰণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যে নকলে পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ 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 এই প্রথম দ্বিতীয় স্কন্ধ শরণ দুতয় তৃতীয় চতুৰ্থে যাৰ হুয়ো ৰুদৰা নাভিদশে পঞ্চমশ স্থবৈ খস্থল এই সপ্তমে অষ্টমে কৰে কমল যুগল কণ্ঠ দশে নৱমেদ সমেজা ৰতুণ্ড একাদশে ললাটদা দশ ভৈলা মুণ্ড হেন ভাগৱতৰ ৰুতিম নোহৰ তমাল সদিশ বৰ্ণ শ্যাম কলেবৰ হৰি ৰাম 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 কৃষ্ণ চতুৰ্থ স্কন্ধ পৃথুৰ বংশ বৰ্ণনা পদৰ ভাগ আগবাঢ়িছে কৃষ্ণ জয় জয় যদুকুল তিলক মুৰাৰী এইখন লীলা ভূমি ভাৰ দৈত্য সংহাৰী ভকত বৈচল মধুসূধন গোবিন্দ এই পদক্ষিণে নমো তত পদে অৰবিন্দ এই সুৰ তৰু সমাজাৰ চৰণ দুতয় এই সন্নিধি মাতকে ভক্তি মুকুতি মিলয় এই তাহাৰ পৰম ধন ভক্তিমান তজন এই তাতে চক্ৰ ধৰি ৰাখি ফুৰা সৰ্বখন
নায়ক নমো অনন্ত খায়ক ভৱ বিধায়ক ভক্তি মুকুতি দায়ক ৰিকায় বাইকে মনে তব পদে নমস্কাৰ আৰম্ভৰ সিদ্ধি হৌক প্ৰসাদে তোমাৰ পুৰঞ্জন কথা ইটো অমিত সদিশ ইয়াক শুনি মন মূৰ কৰে সমীখ তাৰ পদকা কৰো সবলো কৰো কাৰণে হৃদয়ত যেন যত্ন দিলা নাৰায়ণে এই শোক নিগদতি শুনা পৰিখি তৰায় এই শংকৰত পচেত সগনে প্ৰায় হে ৰাম পৰময়ানন্দ ইয়াতি মিলিল মনত আচৰিল তপগয়া সমুদ্ৰ জলত শংকৰে কহিলা যিটো মন্ত্ৰ মাধৱৰ তাকে জপ কৰে পখী জলৰ ভিতৰ অযুত বছৰ আছে জলে তপকৰি এই মাধৱৰ ৰূপ হৃদি পদ্ম মাজে ধৰি এই মইতে অৱদতি শুনা বিদুৰ সুমতি এই পিঠুৰ বংশৰ কথা কহিবো সম্প্ৰতি এই প্ৰাচীন বহিৰ পুত্ৰ পচেত সগন যিমতে পাইলন্ত জ্ঞান ভক্তিৰ সাধন এই পৰম মূল্য কথা অগাধ ৰুচিৰ এই সাৱধানে শুনি উবি ধীৰা এই পিঠু মহাৰাজা যেবে বৈকুণ্ঠক গৈলা হিতানে পুত্ৰ বিজিতা নৰপতি ভৈলা পৰম যশস্বী সৰ্ব গুণত গৰিষ্ঠ
প্ৰজা কপালন্ত্ৰ ধৰ্মে ৰাজা মহাস্থিত ভাতৃসকলক স্নেহ কৰি আতিশয় এক এক দিশক দিলন্ত মহাশয় অসংখ্যক পূৰ্বে ধূম কেশক দক্ষিণ দিশক পশ্চিম দিলা উত্তৰে দৰিণ হিমতে কনিষ্ঠ ৰকনিও জিলা আপুনি নীলন্তি আপুনি নিপতি মধ্য দেশত ৰহিলা কি কহিব বিজিতাস ৰাজাৰ মহত অন্তৰ্ধান গতি বিদ্যা লোভিলা ইন্দ্ৰ পৃথু ৰাজায় স্বমেধ যজ্ঞ কৰে সদা ইন্দে আশী অৰ্চ হৰি ন্যাসিল তদা বিজিতাসৰ খেদি গয়া ইন্দ্ৰক দেখিলা প্ৰীতি বৰি জানিত ভূবধন কৰিলা হেন দেখি ইন্দ্ৰ তুষ্ট ভৈলা তাংক প্ৰতি দিলা মহাবিদা যিটো যন্ত্ৰ ধ্যান গতি সিকাৰণে তাৰ নাম ভৈলয়ন্ত্ৰ ধ্যান শিশুন্দিনী নামে ভাজাই আছিলা তাহান তাৰ গৰ্ভে তিনি গুটি পুত ভৈল জাত ৰূপে গুণে সিটো সৰ্ব জগতে প্ৰখ্যাত পৰমান পাৱকয় পৰগুচি নাম সাহাৰাত নয় তিনি অগ্নি অনুপ্ৰাম এই ৰাম প্ৰুৱতে বিখিছে তিনি পিলা অন্তৰ্ধান বীজে সিখন দিনিত যত মিলা কিছুদিন থাকি অনন্তৰে তিনিজন পুনু অগ্নি ভৈলা হুয়া পাতত মোচন এৰা নভস্তি নামে তান অপৰ ভাই জাত হৰিদান নামে এক পুত ভৈলা জাত এহিমতে অন্তৰ্ধান হৈয়া নৰ পাল এই প্ৰজা কপালিয়া সুখে আছে কতু কাল এই প্ৰজাত বৰ চলয়াতি ক্ষয় দয়া অন্ত এই পুতৰ সমান সবে প্ৰজাক দেখন্ত প্ৰজাৰো তাহান্ত প্ৰীত সময় অনুৰাগ যথোচিতে কৰিলন্ত ৰাজা মহাভাগ একদিনা মনত নন্তনৰ পতি ৰাজা ভৈলে আছে আত বহু বিসংগতি
বজাৰলৈ বেকৰা যা সমুচিত চিৰ কৰ দুখয় অনুৰূপে দণ্ড বিহিবে সতৰ হাত ঘাত আদিৰুলৈ বেকৰা জ্ঞান ইহব ৰাজাৰ বীতি আছয় বিধান কিন্তু ইটো সবে হুয়া পজপ্ৰিয়াকাৰী এতে কেনে দেখো ভাল মনত বিচাৰি এহি চিন্তি এক দীঘ যজ্ঞয়াৰম্ভিলা সেহি সৰ্ববীতি ৰাজা দিলক এৰিয়া এহি ধৰি পজাৰণ লয়ে কৰ ভাৰ দেখিয়ালো কৰ আতি আনন্দয় পাৰ এৰাম সাধু সাধু ৰাজা বুলি প্ৰশংসয় ঘনে ইতাহান প্ৰসাদ সুখে ৰৈলা সৰ্বজনে এহি মতে মহাৰাজা যজ্ঞয়া চৰিলা হৃদয়ৰ মাজে পৰমাত্মাক দেখিলা ভকতৰ ক্লেশ হাৰি যিটো পূৰ্ণ হৰি পৰম পুৰুষ দেৱ ভৱ সিন্ধু তৰি এ সমাধি ধৰিয়া তান ৰূপে কৰি ধ্যান ইতাহান পুজিলা ৰাজা হুয়া সাৱধান ভক্তিৰ প্ৰভাৱে ৰাজা সংসাৰ এৰাইলা অচিৰে পৰম সুখে বিষ্ণু লোক পাইলা অন্তৰ্ধান পুত হৰি ধ্যান মহামানি বিবাহ কৰাইলা ভাৰ্যা নামে হৰি দানি তান গৰ্ভে ছয় গুটি জন্মিল তনয় বহি সদ শুক্ল কৃষ্ণ সত্যয়াৰু গয় জিত বত্ৰ সমে জানা ইসভ সন্ধান এটাৰ মধ্যে বসিদ ভৈ লেক প্ৰধান এ প্ৰজাপতি আছিলে ক সিটো মহামতি সদা ক্ৰিয়া যোগে তান আছিলে কৰতি যি স্থানত একগোটি যজ্ঞ কৰন্ত তাৰ সমীপতে আৰু যজ্ঞ আচৰন্ত এহি মতে যজ্ঞ কৰন্ত মহাবল এ পূৰ্বাগ্ৰহ কুশেৰে ঢাকিলে কধ ৰাতল
পাচি নব সিহ নামে সিহেতু বুলয় পৰম ধামিক ৰাজা জগতে জানয় স্থিতি কৰিবা কবৰ্মা তাংকয়া দেখিলা এই শতদ্ৰুতি নামে কন্যা বিবাহ কৰিলা সমুদৰ কন্যা সিটো মহাৰূপৱতী সুৰমুনি গণৰ তাইখে হৰে মতি বিবাহৰ কালে বামা হুয়া খা লংস্কিতা অগ্নি প্ৰদক্ষিণ দেখি যেন লোভে কৰে লোভ পূৰ্বত সুকিক দেখি মোহ ভৈল মতি সেহি মতে কাম ভাৱ ভৈল তাংক প্ৰতি আৰু এক ইতিহাস আছয় পৰীক্ষাত সেহি কথা কহুৱা বে শুনিও খাই খাত পূৰ্বকালে সপ্ত ঋষি গণৰ সত্ৰত তা সম্বাৰ ভাইজাক দেখিয়া এহি মাত এৰা মাতি সব কাম তোৰ ভলে কয়নল হেন দেখি সাহসতি মনত বিকল তাবখনে ঋষি পত্নী ৰূপ ধৰিলন্ত সেহি ৰূপে অগ্নি কহু ৰতি ভঞ্জাইলন্ত ৰমণৰয়ন্তে যাহা সুকী ৰূপ হুই বাসংস্তম্ভে অগ্নি বীজ ৰাখিলন্ত গৈ হিমতে সত্ৰদূতি সুন্দৰীক চাই ভৈলে কামাতুৰ অগ্নি বিহ বল পৰাই সিটো স্থিৰ চৰণৰ নিপুৰ ধবনি শুনি মোক ভৈল সুৰ নৰ সিদ্ধমুনি হেনয় সুন্দৰী কন্যা ৰত্ন মধ্যে খাৰ লোভিয়া পাচি নবনি আনন্দয় পাৰ পাছে ৰাজা যথা কালে তাহানগৰ ভত জন্মাইলন্ত দশ পুত্ৰ সচে তা নামত একে ধৰ্মী সবে উষ মানৱত ধাৰী ধৰ্মত নিৰত সবে আতি শুদ্ধাচাৰী একজনে পাইলে হৈ সবাহাৰে তুষ্টি একজনে খাইলে হয় সবাহাৰে পুষ্টি একজনে শুইলে হৈ সবাৰো শয়ন এজনৰ নেত্ৰে হয় সবাৰে দৰ্শন পইচা কৰি এক মনে মাধৱক অৰ্চনা কৰিলা কৃষ্ণ 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 কৃষ্ণ
এই দ্বিজবৰে কহে পৰি হাৰয়া নকাম পাত কছাৰুক ডাকি বোলা